যে জুবিনৰ ন্যায়টোৰ লগত কোনো সম্পৰ্কই নাই। মই এটাই কথা কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি বহুত কৰিলে এবাৰ জুবিন গাৰ্গক লৈ নেখেলিব। স্পষ্টকৈ কৈছো, আপুনি জুবিন গাৰ্গক লৈ নেখেলিব। এতিয়া আমি মাত্ৰ সেইটোৱে উত্তৰ পাব বিচাৰিছো যে আচলতে কি হৈছিল ঘটনাটো সঁচা কথাটো আমাক জানিবলৈ লাগে, আৰু সেই সঁচাটো উলিয়াওঁতে বহুত সময় লাগিছে। এতিয়া মই কেনেকৈ গম পাম সেইখিনি? গৌৰৱ গগৈ ডাঙৰীয়াই জুবিনদাৰ কাৰণে কি ন্যায় দিব? একো ন্যায় দিব নোৱাৰিব। এই কথাষাৰ মই কোৱা নহয়, অসমৰ CM ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে। জাষ্ট নাও তোমালোকে লেটেষ্ট আপডেট চাই ল'ব ভিডিঅ'ত বা নিউজত। মামাই কি কথা ক'লে? ন্যায়ৰ বাবে মানুহ সকলোৱে, ৰাইজৰ ৰজাসকলে চিঞৰি আছে, আমাক জুবিনৰ ন্যায় সোনকালে লাগিব। হয়, ঠিকে কৈছোঁ, আমি জুবিনদাক এনেকুৱা এটা কৰি ৰাখিব নোৱাৰোঁ। আমাক ন্যায় লাগিব। সকলোৱে জানে জুবিনদাৰ আত্মা এতিয়াও শান্তি হোৱা নাই, কিয়নো ন্যায় পোৱা নাই। আৰু ন্যায় বুলি শব্দটো কি? ন্যায়টো এনেকুৱা ভাবিছে নেকি চেমকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাক জেলত ভৰাই থ'লেই ন্যায় হ'ব? নহয় বাৰু, এনেকুৱা ন্যায় নহয়। কিবা এটা শাস্তি দিবলৈ লাগিব হত্যকাৰীক। শিখৰজ্যোতি গোস্বামী এটা কথা কৈ আছে, এইটো এটা অলপ হ'লে মৃত্যুৰ মুখত আহিলে শিখৰজ্যোতি গোস্বামীয়ে কৈ আছে, মানে বিষ দি ফালে বোলে জুবিন গাৰ্গক মৃত্যু কৰাইছে। এইটো কথাটো যদি সঁচা হয় আৰু বেছিকৈ শাস্তি পাব চেমকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জেলত দালি ভাত খাই থাকিব এতিয়া দুদিনত, আৰু বেছি দিন থাকিব নোৱাৰিবা জেলত। ন্যায় বুলি শব্দটো এইটো নহয়, জেলত ভৰাই থোৱা এইটো শব্দ নহয়। ন্যায় হ'ব লাগে শাস্তি, এটা শাস্তিক ন্যায় বুলি কয়। ন্যায় শব্দটো জেলত থাকে 1 মাহ 1.5 মাহৰ পিছত ৰিলিজ হৈ আহিব ঘৰলৈ, এনেকুৱা ন্যায় নহয়। এনেকুৱা ন্যায় নহয়, আৰু ৰাইজসকলে নামানিব এনেকুৱা ন্যায়। জেলত থাকি 1 মান্থ 2 মান্থৰ পৰা ঘৰলৈ গুচি আহি এনেকুৱা ন্যায় ৰাইজসকলে নামানিব। যদি অসমৰ মুখ্যমন্ত্ৰী হেমন্ত ডক্টৰ বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে, ৰাইজৰ ৰজাসকলক এৰি দিয়ক। ৰাইজৰ ৰজাসকলে এইটো কাম কৰিব পাৰিব। সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্তক কি কাম কৰিব লাগে ৰাইজসকলে কৰিব। এইটো কোনো চৰকাৰৰ দৰকাৰ নাই। যদি চৰকাৰে একো কাম কৰিব নোৱাৰে, ৰাইজসকলক এৰি দিয়ক। সঁচাই এতিয়া চাই ল'ব ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে। জাষ্ট নাও আপডেট এটা লৈ আনিলোঁ, তোমালোকে চাই ল'ব আৰু কমেণ্ট কৰি জনাব। পোনপ্ৰথমে মোৰ চেনেলত স্বাগতম জনালোঁ। 100K কৰাৰ বাবে থেংক ইউ ছ' মাছ, ধন্যবাদ। এনেকুৱাই আগবাঢ়ি যাব আৰু মৰম দি থাকিব। ময়ো এনেকৈ আপডেট লৈ তোমালোকৰ মাজত আহি থাকিম, চাই ল'ব। আৰু গৌৰৱ গগৈ জুবিনক কি ন্যায় দিব? জুবিনটো অসমীয়া ভাৰতীয় আছিল। গৌৰৱ গগৈ 2টা বাচ্চা এতিয়া ফৰেন কৰি থৈ দিছে। তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব? পুতেকটোক ফৰেনাৰ বনাইছে আৰু কালি ইণ্ডিয়ান পতাকালৈ জোকৰাই আছে। আৰে নাগৰিকত্বটো চেঞ্জ কৰক না। আজিলৈকে ইমান সমালোচনা হ'ল, আজিলৈকে ঠিক আছে ভুল কৰিব পাৰে কোনোবাই জীৱনত, আজিতো এপ্লাই কৰিব লাগিছিল যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰোঁ, গতিকে মোৰ ল'ৰা ছোৱালী দুটা ভুলতে যদিও ইংলেণ্ড হৈছিল, ব্ৰিটিছ হৈছিল, এতিয়া অন্তত মই ভাৰতীয় কৰাৰ সিদ্ধান্ত লৈছোঁ। এই ঘোষণাটো হ'ব লাগিছিল নে নাই? তাৰমানে অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত 4জন মানুহ থাকিব। গৌৰৱ গগৈ ভাৰতীয়, বাকী 3টাই বিদেশী। কোন অফিচাৰ যাব তেওঁৰ ওচৰত? গতিকে আজি 4 মাহ হৈ গ'ল বিতৰ্কটো। নিজৰ ল'ৰা ছোৱালী দুটাক এতিয়া অন্তত ভাৰতীয় কৰি ল'ব লাগে নে নালাগে? যিজন মানুহে ল'ৰা ছোৱালীক বিদেশী কৰিছে, সি হিমন্ত বিশ্ব শৰ্মাক বা কাকোৱে সমালোচনা কৰাৰ কোনো অধিকাৰ নাই। যে জুবিনৰ ন্যায়টোৰ লগত কোনো সম্পৰ্কই নাই। আৰু গৌৰৱ গগৈ জুবিনক কি ন্যায় দিব? জুবিনটো অসমীয়া ভাৰতীয় আছিল। গৌৰৱ গগৈ 2টা বাচ্চা এতিয়া ফৰেন কৰি থৈ দিছে। তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব? পুতেকটোক ফৰেনাৰ বনাইছে আৰু কালি ইণ্ডিয়ান পতাকালৈ জোকৰাই আছে। আৰে নাগৰিকত্বটো চেঞ্জ কৰক না। আজিলৈকে ইমান সমালোচনা হ'ল, আজিলৈকে ঠিক আছে ভুল কৰিব পাৰে কোনোবাই জীৱনত, আজিতো এপ্লাই কৰিব লাগিছিল যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰোঁ, গতিকে মোৰ ল'ৰা ছোৱালী দুটা ভুলতে যদিও ইংলেণ্ড হৈছিল, ব্ৰিটিছ হৈছিল, এতিয়া অন্তত মই ভাৰতীয় কৰাৰ সিদ্ধান্ত লৈছোঁ। এই ঘোষণাটো হ'ব লাগিছিল নে নাই? তাৰমানে অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত 4জন মানুহ থাকিব। গৌৰৱ গগৈ ভাৰতীয়, বাকী 3টাই বিদেশী। কোন অফিচাৰ যাব তেওঁৰ ওচৰত?
গতিকে আজি 4 মাহ হৈ গ'ল বিতৰ্কটো নিজৰ ল'ৰা ছোৱালী দুটাক এতিয়া অন্তত ভাৰতীয় কৰি ল'ব লাগে নে নালাগে যিজন মানুহে ল'ৰা ছোৱালীক বিদেশী কৰিছে সি হিমন্ত বিশ্ব শৰ্মাক বা কাকুৱে সমালোচনা কৰাৰ কোনো অধিকাৰ নাই যে জুবিনৰ ন্যায়টোৰ লগত কোনো সম্পৰ্কই নাই আৰু গৌৰৱ গগৈ জুবিনক কি ন্যায় দিব জুবিনটো অসমীয়া ভাৰতীয় আছিল গৌৰৱ গগৈ দুইটা বাচ্চা এতিয়া ফৰেন কৰি থৈ দিছে তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব পুতেকটোক ফৰেনাৰ বনাইছে আৰু কালি ইণ্ডিয়ান পতাকা লৈ জুকৰাই আছে আৰে নাগৰিকত্বটো চেঞ্জ কৰক না আজিলৈকে ইমান সমালোচনা হ'ল আজিলৈকে ঠিক আছে ভুল কৰিব পাৰে কোনোবাই জীৱনত আজিতো এপ্লাই কৰিব লাগিছিল যে মই অসমৰ মুখ্যমন্ত্ৰী হ'ব বিচাৰো গতিকে মোৰ ল'ৰা ছোৱালী দুটা ভুলতে যদিও ইংলেণ্ড হৈছিল ব্ৰিটিছ হৈছিল এতিয়া অন্তত মই ভাৰতীয় কৰাৰ সিদ্ধান্ত লৈছো এই ঘোষণাটো হ'ব লাগিছিল নে নাই তাৰমানে অসমৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত 4জন মানুহ থাকিব এতিয়া আমি মাত্ৰ সেইটোৱে উত্তৰ পাব বিচাৰিছো যে আচলতে কি হৈছিল ঘটনাটো সঁচা কথাটো আমাক জানিবলৈ লাগে আৰু সেই সঁচাটো উলিয়াওঁতে বহুত সময় লাগিছে এতিয়া মই কেনেকৈ গম পাম সেইখিনি সেইখিনি চলি আছে নহয় ইনভেষ্টিগেশ্যন চলি আছে সেইটোতো মই গম পালে মই আগতেই ব্যৱস্থা ল'ব পাৰিলোহেঁতেন গতিকে মই সেইখিনি নাজানো যদি শেখৰে দেখিছিলে যে শেখৰে মানে এনেকুৱা ভাষ্য দিছে সি কেলে নৰখালে সেইখিনি সময়ত জানি শুনি কেলে সি ছাপোৰ্ট কৰি থাকিলে লগত থাকি গতিকে সেইটো ন্যায় ব্যৱস্থাই সোনকালে যিটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ মানে যিমানখিনি আগবাঢ়িছে বুলি আমি নিজে আস্থা ৰাখিছোঁ সেইটোত উলিয়াওক আৰু যদি সেইটোত কোনোবা সঁচাকৈ জড়িত হৈ আছে এনেকুৱা এটা কাণ্ডত তেতিয়াহ'লে সেয়া শাস্তি পাওক সেইটোতো শাস্তি পাবই লাগিব সেইটো আৰু মোৰ তেওঁলোকৰ লগত কোনো ধৰণৰ কাৰবাৰ নায়েই এতিয়াতো কোনো ধৰণৰ কাৰবাৰ থাকিব নোৱাৰে ন মোৰ ইচ্ছাও নাই কোনো ধৰণৰ কৰা নাই মোৰ কাৰো লগত কোনো ধৰণৰ একো যোগাযোগ নাই মই সম্পূৰ্ণ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ অসম আৰক্ষীৰ ওপৰত আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত গতিকে তেওঁলোকে নিজৰ ৰাস্তাৰে নিজে কৰক আৰু কিন্তু মই এইটোৱে বিচাৰিম যে তেওঁলোকে অলপ খৰতকীয়াকৈ কৰক পানী নখৰকাকৈ বিচাৰ হওক সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিম যে বস্তুবোৰ বহুত এতিয়া ডিষ্ট্ৰেক্টেড হৈ গৈছে আমি জানিব বিচাৰিছোঁ জুবিনৰ লগত সেই দিনটোত কি হৈছিলে সেই সময়টোত যিখিনি মানুহ আছিলে সেই মানুহখিনিয়ে সঁচা কথা কওক শুদ্ধকৈ কওক আমি জানিব লাগে সেইটোৱে আচল কথাটো তাত যি দুখ আছে যি ন্যায় হৈছে অন্যায় হৈছে যিখিনি হৈছে সেইখিনি ন্যায় ব্যৱস্থাই তাৰ ব্যৱস্থা ল'ব দোষী প্ৰমাণিত হ'লে শাস্তিও দিব কিন্তু আমি জানিব লাগে কি হৈছে গতিকে সেই কথাখিনিয়ে আজি 19 দিন হ'ল জানিব পৰা নাই ইমান সাধাৰণ এজন ব্যক্তিৰ লগত ইমান নিকা এজন ব্যক্তিৰ লগত কথাবোৰ ইমান বেমেজালি হ'বলগীয়া আচলতে নাছিল আৰু সেই কথাটোৱে আমাৰ পৰিয়ালক আমাৰ ওচৰৰ মানুহখিনিক সমগ্ৰ অসমবাসীকে জুবিনক ভাল পোৱা সকলোকে বহুত কষ্ট দি আছে আচলতে আমাৰ শূন্য বুকুখনটো ইতিমধ্যে শূন্য হৈছে এতিয়া আমি মাত্ৰ সেইটোৱে উত্তৰ পাব বিচাৰিছোঁ যে আচলতে কি হৈছিল ঘটনাটো সঁচা কথাটো আমাক জানিবলৈ লাগে আৰু সেই সঁচাটো উলিয়াওঁতে বহুত সময় লাগিছে এতিয়া মই কেনেকৈ গম পাম সেইখিনি চলি আছে নহয় ইনভেষ্টিগেশ্যন চলি আছে সেইটোতো মই গম পালে মই আগতেই ব্যৱস্থা ল'ব পাৰিলোহেঁতেন গতিকে মই সেইখিনি নাজানো যদি শেখৰে দেখিছিলে যে শেখৰে মানে এনেকুৱা ভাষ্য দিছে সি কেলে নৰখালে সেইখিনি সময়ত জানি শুনি কেলে সি ছাপোৰ্ট কৰি থাকিলে লগত থাকি গতিকে সেইটো ন্যায় ব্যৱস্থাই সোনকালে যিটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ মানে যিমানখিনি আগবাঢ়িছে বুলি আমি নিজে আস্থা ৰাখিছোঁ সেইটোত উলিয়াওক আৰু যদি সেইটোত কোনোবা সঁচাকৈ জড়িত হৈ আছে এনেকুৱা এটা কাণ্ডত তেতিয়াহ'লে সেয়া শাস্তি পাওক সেইটোতো শাস্তি পাবই লাগিব সেইটো আৰু মোৰ তেওঁলোকৰ লগত কোনো ধৰণৰ কাৰবাৰ নায়েই এতিয়াতো কোনো ধৰণৰ কাৰবাৰ থাকিব নোৱাৰে ন মোৰ ইচ্ছাও নাই কোনো ধৰণৰ কৰা নাই মোৰ কাৰো লগত কোনো ধৰণৰ একো যোগাযোগ নাই মই সম্পূৰ্ণ ন্যায় ব্যৱস্থাৰ ওপৰত আস্থা ৰাখিছোঁ অসম আৰক্ষীৰ ওপৰত আমাৰ ইণ্ডিয়ান ল'ৰ ওপৰত গতিকে তেওঁলোকে নিজৰ ৰাস্তাৰে নিজে কৰক আৰু কিন্তু মই এইটোৱে বিচাৰিম যে তেওঁলোকে অলপ খৰতকীয়াকৈ কৰক পানী নখৰকাকৈ বিচাৰ হওক সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত এইটোৱে ক'ব বিচাৰিম যে বস্তুবোৰ বহুত এতিয়া ডিষ্ট্ৰেক্টেড হৈ গৈছে আমি জানিব বিচাৰিছোঁ জুবিনৰ লগত সেই দিনটোত কি হৈছিলে সেই সময়টোত যিখিনি মানুহ আছিলে সেই মানুহখিনিয়ে সঁচা কথা কওক শুদ্ধকৈ কওক আমি জানিব লাগে সেইটোৱে আচল কথাটো তাত যি দুখ আছে যি ন্যায় হৈছে অন্যায় হৈছে যিখিনি হৈছে সেইখিনি ন্যায় ব্যৱস্থাই তাৰ ব্যৱস্থা ল'ব দোষী প্ৰমাণিত হ'লে শাস্তিও দিব কিন্তু আমি জানিব লাগে কি হৈছে গতিকে সেই কথাখিনিয়ে আজি 19 দিন হ'ল
জানিব পৰা নাই ইমান সাধাৰণ এজন ব্যক্তিৰ লগত ইমান নিকা এজন ব্যক্তিৰ লগত কথাবোৰ ইমান বেমেজালি হ'বলগীয়া আচলতে নাছিল আৰু সেই কথাটোৱে আমাৰ পৰিয়ালক আমাৰ ওচৰৰ মানুহখিনিক সমগ্ৰ অসমবাসীকে জুবিনক ভাল পোৱা সকলোকে বহুত কষ্ট দি আছে আচলতে আমাৰ শূন্য বুকুখনটো ইতিমধ্যে শূন্য এতিয়া সকলো দেখা পাইছা মই ক'বলৈ ভাষা নাই তোমালোকে কৈ জনাই দিব অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ মামাই কি ক'লে তোমালোকে গম পাইছা এতিয়া ৰাইট ৰঙৰ কথা থাকিব তাতে বা গৌৰৱ গগৈ ডাঙৰীয়া বা অখিল গগৈ ডাঙৰীয়া বা হেমন্ত শৰ্মা হেমন্ত মামা এইবিলাক কোৱা কথাটো অলপ কিবা থাকিব পাৰে খেলি মেলি থাকিব পাৰে তোমালোকে কৈ জনাব কোনে শুদ্ধ ক'লে এতিয়া জুবিন দাক ন্যায়ৰ বাবে সকলোৱে চিঞৰি আছে ন্যায় পাবই লাগিব এতিয়া পলিটিক্স লাইনত বা এইবিলাক লাইনত যাব নালাগে জুবিন দাই নমৰাৰ আগতে কৈ গৈছিলে পলিটিক্সৰ এনেকুৱা এটা নহয় মই মুক্ত বুলি এটা কৈ গৈছিলোঁ মানে কোনো জাতি নাই কোনো ধৰ্ম নাই এনেকুৱা এটা কথা কৈ গৈছিল জুবিন দাই নহয় জানো তোমালোকে গম পাইছা তেতিয়াহ'লে কি ৰাজনীতিকৰ কথা বা হিন্দু মুছলিমৰ কথা এইবিলাক নানিব জুবিনক ন্যায় লাগিব আগতে এইবিলাক পিছত হ'ব ঠিক আছে এতিয়া ভিডিঅ'টো এইখিনিতে থ'ব খুজিছোঁ সামৰি মাৰিলোঁ থেংক ইউ ছ' মাছ নেক্সট আপডেটত লগ পাম ধন্যবাদ